নমস্কাৰ মনিষাৰ পাকঘৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই আছে। যদি ভাল পাইছে তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আহকচোন এতিয়া মই ৰেচিপিলৈ আগবাঢ়োঁ। মই লৈছোঁ অলপ হাঁহৰ মাংস। তাত দিছোঁ অকণমান নিমখ, হালধি, জিৰা গুড়া, জালুকৰ গুড়া, আদা নহৰুৰ পেষ্ট, আৰু কাটি লোৱা পিঁয়াজ। মই অলপ ৰেড চিলিও দিছিলোঁ, কেমেৰাটো অন কৰিবলৈ পাহৰি গ'লোঁ। আৰু দিলোঁ অকণমান মিঠাতেল, কেইখিলামান তেজপাত আৰু ভালকৈ মই এইখিনি সানি লৈ আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থ'ম। আধা ঘণ্টাৰ পিছত এখন কেৰাহীত অকণমান তেল গৰম কৰি ল'লোঁ। এতিয়া তাত কাটি লোৱা আলুখিনি অলপ সময় ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে। এতিয়া এখন প্লেটত উঠাই ল'লোঁ আলুখিনি। এতিয়া সেই একেখিনি তেলতে মই মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি দিম। অলপ সময় এনেদৰে লৰাই 10-15 মিনিটমানৰ বাবে ঢাকোন লগাই থ'ম। তাৰ পাছত ঢাকনখন উঠাই অলপ সময় লৰাই আকৌ মই আলুখিনি ঢালি দিম। এতিয়া আকৌ মাংসখিনি সিজিবৰ বাবে ঢাকি থ'লোঁ। এতিয়া ঢাকন উঠাই আৰু অলপ পানী দি লৰাই আকৌ ঢাকি দিম। এনেকৈ কেইবাৰমান লৰাই এতিয়া জোখমতে পানী দি দিম। নিমখটো কমাৰ বাবে মই আকৌ অকণমান নিমখ দি দিছোঁ সোৱাদৰ বাবে। এতিয়া অকণমান গৰম মছলা দি অকণমান লৰাই মই গেছ অফ কৰি দিম। আৰু এয়া চাওক, মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে আপোনালোকেও এনেদৰে বনাই খাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।